কি খবৰ মোৰ বন্ধু বান্ধৱীসকলৰ মই কিন্তু ভালেই আছোঁ আৰু আজি এতিয়া ৰাতিপুৱাৰ পৰাই মই ব্লগটো মোৰ আৰম্ভ কৰিছোঁ। আজি কিন্তু ভিডিঅ'টো দুটা একদম ধামাকা হ'বলৈ গৈ আছে কাৰণ মোৰ বাৰ বাৰ্থডে মুনমি আৰু লগতে মোৰ ভাইটিৰ বাৰ্থডে আৰু দুইটাৰ বাৰ্থডে আগদিনা আৰু পাছদিনা পৰে। আজি তাৰে ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, কেনেকৈ ছাৰপ্ৰাইজ দিওঁ আৰু কি কৰোঁ চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। গাইজ কি খবৰ সকলোৰে ভাল চাগে আৰু আজি এতিয়া ৰাতিপুৱা বাজিছে 9টা আৰু মই ইয়াক গা পা ধুই মেলি ৰেডি হৈ ল'লোঁ কাৰণ কালি ৰাতি 12টা বজাত কেক কটা হৈ গ'ল। আজি কিন্তু বাৰ্থডে আছে। কাৰ বাৰ্থডে মই কৈ দিছোঁ বাৰু, মোৰ ভাইটি বাৰ্থডে আৰু ভাইটি হৈছে একচুৱেলি মোৰ নিজৰ নহয়, মোৰ জেঠাই ল'ৰা আৰু ভাইটিৰ কালি বাৰ্থডে আছিলে আৰু মই আহিলোঁ আৰু মাহঁতো আহিলোঁ জেঠাইহঁতৰ ঘৰ। আপোনালোকে আগৰ মোৰ ব্লগত দেখিছে যে জেঠাইহঁতৰ ঘৰ হৈছে বোকাখাট আৰু কালি আমি আহি পালোঁহি যিহেতু তাৰ বাৰ্থডে বুলি জেঠাই প্ৰতি বছৰে শিৱ পূজা ৰাখে। শিৱ পূজা পাম বুলিয়ে কালি ডান্স স্কুলৰ মানে ক্লাছেছ মিলাই মেলি গুচি Happy birthday to Happy birthday to you. Happy birthday to you. আহা টোপনি ভেকচিন দিছে। Happy birthday. Happy birthday to you. Happy birthday dear Omsuman. Happy birthday to you. জন্ম মাত্র কমটি 14 দে দে এ দিনা এনজয় কৰিলা দি দিয়া
কৈছিলা 12টা বজাত কেক কাটিব লাগিব নহয় নষ্ট কৰিলে নাই এইকেইটা তহঁতৰ ভাগৰ এইকেইটা খাই এনেই অকণমান চেলেকাই দে নহয় নহয় চেলেকাই দে অঁ এনেই চেলেকাই দে খোৱা দেখি সহ্য হোৱা ইফালে
এইটো বদলা ললি আৰু নেকি এইটো বদলা লৈছে বাকী মানুহ আহোঁতে কোৱা নাই জানো এইটো গলিয়ে থৈ সময়টো এইবোৰ বোলে কি কৰি আছে হ'ল মম নুমাই কি ক'ম বাইদেউ আইফোনটোত মাৰচোন ফটো চাৰ্জ নাই ওপৰত দি থৈ আহিছোঁ যা লৈ গেলা যা হ'ল আইফোনটোতহে ভাল ঠাই হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ গাবলে কৈ আছে হেপী বাৰ্থডে ডিয়াৰ মুনমি হেপী বাৰ্থডে নাচি নাচি লগা লাই ইয়াত ইয়াতে অকল খাই দিয়া মা খাই দিয়া মা কাটি দেখোন কাটি দিয়ে কোনোবাই তুমি গুচি দিয়া খাই আছে এয়া হৈছে জন্মদিনৰ এয়া দিনৰ দুপৰীয়া সাজ আৰু আজিলৈ ভিডিঅ'টো ইমানতে ৰাখোঁ এয়া ছাগলী মাংসৰ সৈতে এতিয়া ভাতটো খাই লওঁ বাই বাই